নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও মহৎ লোকৰ বাণী। গতিকে আহকচোন দেৰি নকৰি ভিডিঅ'টো আগলৈ চাওঁ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিলে যে পৰিশ্ৰম নকৰিলে স্বাস্থ্য ৰক্ষা আৰু সুখ লাভ নহয়। যিজনে পৰিশ্ৰম কৰে তেওঁ কেতিয়াও কষ্ট নাপায়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে জীৱনৰ আনন্দ আৰু সুখ কেৱল মাত্ৰ জ্ঞান আৰু বিজ্ঞানৰ দ্বাৰা সম্ভৱ। চাণক্যই কৈছিলে যে পাপ শৰীৰৰ পৰা সৃষ্টি নহয়, মনৰ পৰাহে হয়। যিমানেই গংগা স্নান নকৰা কিয় গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰিব, মানসিকতা নহয়। মহাত্মা গান্ধীয়ে কৈছিলে যে চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দুখ ক্ৰুটিবোৰ লুকুৱাই ৰখাজনহে প্ৰকৃতাৰ্থত অন্ধ। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে তুমি নিজকে প্ৰথমে ভালকৈ চলাবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। গৌতম বুদ্ধই কৈছিলে যে মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিব নিদিয়ে, সেইবাবে অহংকাৰ কৰা উচিত নহয়। ডক্টৰ APJ আব্দুল কালামে কৈছিলে যে এখন দেশ বা এটা জাতিক তিনিজন মানুহে পৰিৱৰ্তন কৰিব পাৰে। তেওঁলোক হ'ল মা, দেউতা আৰু শিক্ষক। পাৰ্চিনানে কৈছিলে যে বিদ্যালয় এখন কৃত্ৰিম সমাজ, য'ত সমাজৰ মংগলজনক আৰু গুৰুত্বপূৰ্ণ দিশটো প্ৰতিফলিত হয়। ছিডনী স্মিথে কৈছিলে যে হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলেই ই তোমাৰ অংগ হৈ পৰিব। ৰুডয়াৰ্ড কিপলিঙে কৈছিলে যে তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।